আৰু এবাৰ মঙলদৈত লকডাউন দিলে ৰাইজে দৰং জিলাত কোভিড ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত ৰাইজে ললে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত যদিও সাপ্তাহিক লকডাউন পৌৰসভাৰ এলেকাত চৰকাৰে ঘোষণা কৰিছিল তথাপি একাংশ পঞ্চায়ত এলেকাতো ৰাইজে পালন কৰিলে সাপ্তাহিক লকডাউন মঙলদৈত ৰামহৰি পঞ্চায়ত এলেকাত বিশেষকৈ ৰামহৰি চৌকাত সচেতন ৰাইজ আৰু যুৱ মঞ্চৰ সহযোগত সাপ্তাহিক লকডাউন পালন কৰে ৰামহৰিত থকা বৃহৎ উদ্যোগৰ শ্ৰমিক কোভিড আক্ৰান্ত হোৱাৰ পিছতে আন তিনিগৰাকীৰ দেহতো ধৰা পৰে কোভিড-19 আৰু ইয়াৰ পিছতে গণসংক্ৰমণৰ আশংকা কৰিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ইফালে দৰং জিলাত এতিয়ালৈ 804 গৰাকীৰ দেহত কোভিড ধৰা পৰিছে ভয়াৱহভাৱে যোৱা সপ্তাহতে 266 গৰাকীৰ দেহত কোভিড ধৰা পৰিছে আৰু লগতে মৃত্যু হৈছে পৰ্যন্ত 3 গৰাকীকৈ লোক আৰু এই সন্দৰ্ভত চাওক লক্ষীনন্দন কলিতাৰ এক প্ৰতিবেদন হয় ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰোনা ৰোগীৰ সংখ্যা আৰু সমান্তৰালকৈ দৰং জিলাতো কৰোনা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে যোৱা মাত্ৰ এটা সপ্তাহতে 266 গৰাকী লোকৰ দেহত ইতিমধ্যে কৰোনা ৰোগী আক্ৰান্ত হোৱা বুলি আমাক জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক জনোৱা হৈছে গতিকে এক ভয়াৱহ পৰিস্থিতি বুলি ক'ব লাগিব আৰু এটা কথা ক'ব লাগিব যে এতিয়ালৈকে দৰঙত প্ৰায় 804 গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু 3 গৰাকী লোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে এটা কথা অৱশ্যে তাৰ মাজতে এটা ভাল কথা ক'ব লাগিব যে 504 গৰাকী লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ গৈছে কিন্তু তথাপি এটা কথা ক'ব লাগিব ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰোনা ৰোগীৰ সংখ্যা যাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে সাপ্তাহিক লকডাউনৰ যি ব্যৱস্থা কৰিছিলে দুদিনৰ সেয়া সাপ্তাহিক লকডাউনৰ প্ৰতি দৰং জিলাত বিশেষকৈ পৌৰসভা এলেকাত সাপ্তাহিক লকডাউনৰ প্ৰতি ব্যাপকভাৱে সঁহাৰি জনাইছে কিন্তু তাৰ লগতে আৰু এটা উল্লেখনীয় দিশ বুলি ক'ব লাগিব এক ভাল দিশ বুলি ক'ব লাগিব অকল পৌৰসভাই নহয় বিভিন্ন পঞ্চায়ত এলেকাতো এই দুদিনীয়া যি লকডাউন সেই লকডাউনৰ প্ৰতি সঁহাৰি জনাই বন্ধ কৰিছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ মঙলদৈ পঞ্চায়ত ৰামহৰি পঞ্চায়তৰ ৰামহৰি চৌকাত আৰু ৰামহৰি চৌকাৰ এই সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ ভিডিঅ'জনীত পংকজে দেখুৱাই আছে আজি ৰামহৰি এই অঞ্চলতো সম্পূৰ্ণৰূপে বন্ধ কৰিছে দুদিনীয়া লকডাউন তেওঁলোকে মানিছে যিহেতু পঞ্চায়ত এলেকাত এই লকডাউনৰ প্ৰভাৱ থাকিব নালাগে তথাপি তেওঁলোকে যিটো সচেতন লোক ইয়াত যথেষ্ট আছে গতিকে সচেতন লোকসকলে তেওঁলোকে মিলি এই দুদিনীয়া লকডাউনৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিছে গতিকে এক ভাল দিশ বুলি ক'ব লাগিব আৰু ইয়াৰ বহুত স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব আজি যিহেতু পঞ্চায়তৰ এলেকাত সাপ্তাহিক লকডাউন নাই তথাপি আপোনালোকে লকডাউন পাতিছে কি ক'ব এই ক্ষেত্ৰত হয় আমি দেখিছোঁ আমাৰ ৰামহৰি অঞ্চলটো কৰোনাৰ গণসংক্ৰমণৰ বলি হৈছে সেয়েহে আমি যদিও আমাৰ গাঁও পঞ্চায়ত এলেকাত শনিবাৰ দেওবাৰ বন্ধ নাথাকে তথাপিও আমি ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ তৰফৰ পৰা 2টা দিনৰ কাৰণে ইয়াতে লকডাউনৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানক আহ্বান জনাইছোঁ কাৰণ আমি দেখিছোঁ কালি ৰামহৰি চকৰে এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে আৰু তেখেতে আমাৰ দোকানৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষ সংস্পৰ্শত আহিছিল আৰু তেখেত যদিও বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তথাপি আমি গণসংক্ৰমণটো যাতে ইমানতে ৰোধ কৰিব পাৰি তাৰ এটা প্ৰচেষ্টা হিচাপে দুদিনীয়া বন্ধৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ এতিয়ালৈকে ৰামহৰি অঞ্চল এই অঞ্চলত কিমান লোক আক্ৰান্ত হৈছে কোভিডত হয় এতিয়ালৈকে কালি পোৱা ব্যক্তিগৰাকীকে ধৰি প্ৰায় 5জন কৰোনা পজিটিভ পোৱা গৈছে আৰু আমি ক'ব লাগিব যে আমাৰ ওচৰতে ITCটো আছে এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানী এই কোম্পানীটো এগৰাকী দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু তেখেতৰ প্ৰায় গণসংক্ৰমণৰ বলি হোৱা বুলি আমি অনুমান কৰিছোঁ আমি সেয়া এই অনুষ্ঠান প্ৰতিষ্ঠানক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ অনুষ্ঠানসমূহ খোলা ৰাখিলে মানে বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলৰ ৰেপিড টেষ্ট কৰোৱাৰ কাৰণে আমি বিনম্ৰভাৱে সকলো অনুষ্ঠান প্ৰতিষ্ঠানক আহ্বান জনাইছোঁ নিশ্চয় ক'ব লাগিব যে ইয়াত বৃহৎ উদ্যোগ আছে আৰু উদ্যোগৰ পৰা ইতিমধ্যে গণসংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে গতিকে সেই উদ্দেশ্য আগত ৰাখি এই যাতে গণসংক্ৰমণ বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যিসকল লোক আছে ইয়াত স্থানীয় লোক বা সচেতন লোক তেওঁলোকে ইয়াৰ সাপ্তাহিক যি লকডাউনৰ পৌৰসভাৰ লগতে পঞ্চায়ত এলেকাটো তেওঁলোকে এই লকডাউন মানাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু আন এগৰাকী লোক আছে মই তেওঁলোকৰ কথা পাতিম কি ক'ব কেনেকুৱা আজি যিহেতু লকডাউন ইয়াত মানিছে এই ক্ষেত্ৰত কি ক'ব হয় আমাৰ ইয়াতে যিহেতু আমি ৰামহৰি আঞ্চলিক যুৱ মঞ্চই আজি দুদিনীয়া আমি যিটো বন্ধৰ আহ্বান জনাইছোঁ সেইটো ৰামহৰি বজাৰ আৰু আমাৰ বণিক সন্থাই এই আহ্বানটো সুকলমে পালন কৰিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে কেইগৰাকীমান সচেতন যুৱকৰ নেতৃত্বত যিহেতু ৰামহৰি আজি বন্ধ হৈছে বা দুদিন বন্ধ থাকিব আৰু এই ক্ষেত্ৰত যিহেতু যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলে তেওঁলোকৰ পূৰ্ণ সহযোগিতা জনাইছে আৰু আমি আশা কৰিছোঁ এনেধৰণৰ পদক্ষেপে কোভিডৰ যি